এই কেইদিনমানত ছ'চিয়েল মিডিয়াত যে আমাৰ BPF দলৰ যি আছামিজ চেলৰ ছেক্ৰেটাৰী কি শৰৎ পাঠক না কি তেখেতে বোলে ৰিজাইন দিছে হয় এইটো ময়ো ছ'চিয়েল মিডিয়াত দেখিছোঁ কিন্তু আমাৰ BPF দলৰ যি চেল আছে এই চেলৰ কোঅৰ্ডিনেশ্যন টিম কেইমাহমান আগত আমাৰ দলৰ সন্মানীয় হাগ্ৰামা মহলীৰ ছাৰে গঠন কৰি দিছে আৰু এই চেলৰ কোঅৰ্ডিনেশ্যন টিমত মই নিজে কনভেনৰ আৰু মই জানা মতে আমাৰ এতিয়া 6টা জাতীয় চেল আছে এটো হল বেংগলী চেল মাইনৰিটি চেল কোচ ৰাজবংশী চেল আদিবাসী চেল গোৰ্খা চেল আৰু নাথযোগী চেল 6টা BPF দলত চেল কমিটি আছে আৰু লাষ্ট আমাৰ CWCত সিদ্ধান্ত হৈছে আৰু আমি 3টা চেল গঠন কৰিব ৰাভা চেল চতুৰ্থ চেল আৰু হিন্দীভাষী চেল কিন্তু মই জানা মতে আমাৰ দলৰ মুৰব্বী আমাক জনোৱা মতে যে আমাৰ কোনো এনেকা আছামিজ চেল আমাৰ দলত BPF দলত নাই আৰু ইয়াৰ কাৰণে তাৰ বিৰোধী আমাৰ সালবাৰী জিলাৰ BPFৰ আমাৰ কৰ্মকৰ্তাসকলে এই যে ছ'চিয়েল মিডিয়াত আপোনালোকে যে দেখি পাইছে যে আছামিজ চেলৰ বিষয়ববীয়া বুলি কৈ তেওঁলোকে যে ৰিজাইনেশ্যন বা কিবা এটা দিছিলে ইয়াৰ এগেইনষ্টত সালবাৰী ডিষ্ট্ৰিক্ট BPFে সালবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বাছবাৰী আউটপোষ্টত ইয়াৰ এগেইনষ্টে আমি কেছ দিলোঁ যেহেতু আমাৰ BPF দলৰ আছামিজ চেল নাই নাথাকাৰ এগেইনষ্টো তেওঁলোকে আমাৰ দলৰ এগেইনষ্টত প্ৰপেগাণ্ডা বনাইছে ইয়াৰ বিৰোধী আমি FIR দিয়া হ'ল আমি ভাবোঁ যে আমাক যি আউটপোষ্টত ইয়াৰ বিৰোধী আমি কেছ দিছে তেওঁলোকে একশ্যন ল'ব তো আমাৰ BPF দলৰ পৰা যেহেতু মই চেলৰ কনভেনৰ সেইকাৰণে মই ক্লিয়াৰ কাট ক'ব বিচাৰিছোঁ যে আমাৰ দলত বৰ্তমান কোনো আছামিজ চেল নাই এনেকা গঠন কৰা হোৱা নাই তেওঁলোকে প্ৰপেগাণ্ডা বনাইছে তেওঁলোকে মিছা এটা মানে পৰিৱেশ গঠন কৰিবৰ কাৰণে তেওঁলোকে এইবোৰ কাম কৰিছে তেওঁলোকে সালবাৰীত হয় বুলি মই জানো কিন্তু তেওঁলোকক মই যেহেতু ময়ো নতুন কিন্তু 80 যি আমাৰ বিজনেছ যি CWC হৈছিলে তেওঁলোকক মই দেখা নাই আৰু আমাৰ যে সেইদিনাখন CWC হৈছে যে আমাৰ দলত এনেকা চেলে নাই কিন্তু তেওঁলোকে সালবাৰীত বুলি মই গম পাওঁ আৰু তেওঁলোকৰ বিৰোধী সেইকাৰণে আমাৰ সালবাৰী ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকক FIR দিয়া হ'ল তেওঁলোকে প্ৰপেগাণ্ডা বনাইছে আৰু তেওঁলোকক মই BPF দলৰ লগো পোৱা নাই কিন্তু তেওঁলোকৰ কি কাৰণত এনেকা যেহেতু আমাৰ দলত BPF দলত আছামিজ চেলে নাই কিন্তু কি কাৰণত তেওঁলোকে এনেকা মিছা কথা বা মিছা এটা প্ৰেছ মিট দিলে ইয়াৰ কাৰণে আমি সালবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বাছবাৰী আউটপোষ্টত আমি তেওঁলোকৰ বিৰোধী FIR দিয়া হ'ল